এটা লো ঠিক আছে ऐसा कि মই আছো হৈ যায় আৰু এয়া দুটা বাচ্চা একদম এনেকে বহি আছে চাক তেওঁলোকৰ চেহেৰাটো দেখিলে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে তেওঁলোকে বৰ্তমান এই গোটেই শৰীৰৰ অৱস্থাটো চাক তোমাৰ নাম কি হা রিয়ান কি নাম রিয়ান দেউতাৰ নাম কি ভালকে কোৱাচোন এদিন চোৱা মোক পিনে চোৱা কি নাম দেউতাৰ রিয়ান ৰিয়ান ঘৰ ক'ত পুলিশ টি এ বাবু এ কবি না কি নাম তোমার নাম তো তোর মালকুলি কি নাম সলমান সলমান ঘৰ ক'ত পুলিশ টি ইয়াত কিয় বহি আছা কিয় মুখত এই পইচা নোসোমাই কিয় বহি আছা কোৱাচোন তোমাৰ এই গোটেই শৰীৰত কাটা দাগ হৈ আছে কিয় তোমাৰো চেম হৈ আছে ড্ৰাগছ লোৱা নেকি তোমালোকে হা ড্ৰাগছ লোৱা নেকি তেতিয়াহ'লে কিয় এনেকে হৈ আছে পুৰা এই পুৰা মাথা চাথা ফাটি আছে যে খেলিব খেলাৰ সময়ত আচ্ছা এতিয়া ঘৰত তোমাৰ কোনো কাম নাই নেকি হা কোনো কাম নাই ইয়াত কিয় আহিছা তুমি ইয়াত কিয় আহিছা কিয় আহিছা আপোনালোকে চিনি পায় নেকি ডেইলি আহে নেকি ইয়াত ডেইলি আহে কাম চাম কৰে নে ইয়াত চুৰি কিবা কৰে নেকি নকৰে আচ্ছা আহা ঘৰত কোনো নাই নেকি কোনো নাই কোন আছে মা দেউতা স্কুলত পঢ়া নাই নপঢ়া কিয় নপঢ়া কোৱাচোন স্কুলে পঢ়ো বাংলা বুঝো বাংলা স্কুলে পঢ়ো না কেলেগা নাম নাই চুরি করো নাকি তোমরা করো না তো এখানে কি লেগে বয়ে রয়েছে এগুলো তো সব নিজের কামে ব্যস্ত আছে এগুলো দোকানদার সব নিজের কামে ব্যস্ত তোমরা কি লেগে করেছো হ্যাঁ এমনি করেছি সকাল থেকে খাওয়া দাওয়া হয়েছে হ্যাঁ হ্যাঁ হয়েছে কি খাইবা তুমি কি খাইবা একটু খাইবা হ্যাঁ আও এরকম করে বয়ে থাকেন আও কিছু খাবো আও এয়া হৈছে চাগে আমাৰ হোজাই দুজন বাচ্চা যিবিলাকে ঘৰটো ইয়াত আছে কিন্তু তেওঁলোকৰ শৰীৰৰ যিটো অৱস্থা ড্ৰেছৰ যিটো অৱস্থাটো দেখাৰ পিছত হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে বাচ্চাকেইটা হয়তো ঘৰত ইমান সুৰক্ষিত নাই কাৰণ আজি তেওঁৰ এই ড্ৰেছটোৱে তেওঁৰ পৰিচয় দি আছে যে তেওঁলোকে কেনেকুৱা অৱস্থাত থাকে বা কেনেকুৱা পৰিস্থিতিত তেওঁলোকে থাকে আৰু এই বাচ্চাবোৰ পিছত গৈ ড্ৰাগছ ল'ব লগা হয় পিছত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ নেচাযুক্ত কামত তেওঁলোকে আসক্ত হ'ব লগা হয় গতিকে বেয়া লাগিছে এনেকুৱা দৃশ্য আপোনালোকে যদি কোনোবা বাচ্চা ক'ৰবাত দেখা পায় যে কাৰোবাৰ দোকানত কাম কৰি আছে বা কি ধৰ কোনোবাই এই বাচ্চাকেইটাক লৈ কোনোবা কাৰখানা কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট 109ৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট ফোন কৰিব পাৰে আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে সেই বাচ্চাবোৰক সেই ঠাইৰ পৰা উদ্ধাৰ কৰা হ'ব গতিকে এই বাচ্চাবোৰক আজি মই খোৱাৰ এটা ব্যৱস্থা কৰি দিছোঁ আজিৰ কাৰণে আৰু নেক্সট যদি তোমালোকক ইয়াত দেখা পাওঁ তেতিয়াহ'লে ইয়াত তোমালোকে এনে বহি থাকিব নোৱাৰিবা দেই ঠিক আছে নিজৰ ঘৰ আছে ঘৰত থাকিবা ঠিক আছে স্কুল আছে স্কুল যাবা আৰু কিবা যদি তোমালোকৰ কিবা প্ৰয়োজন হয় স্কুলত পঢ়িব বিচাৰা নেকি এনেকুৱা স্কুলত পঢ়তে চাও তোমাৰ বাবার নাম কি কৈছিলা আব্দুল ওয়াসিফ আমি আমার নাম্বারটা দিয়ে যাবো ঘরে যে আমার ফোন করবো একটা